নমস্কাৰ মোৰ ইউটিউব চেনেল সমন্বয় অন্য এক যাত্ৰালৈ মই শেৱালী বৰুৱা সকলোকে স্বাগতম জনাইছোঁ। আজি আমি বহুদিন অসমবাসী আমাৰ মৰমৰ জুবিন দা নাইকিয়া হোৱাৰ পৰা সকলোৱে হয়তো অতি দুখেৰে আছোঁ। আমি নে কিবা কাম কৰিছোঁ, কিবা কাম বন হাতত উঠিছে, নে কি খোৱা লোৱা ভালকৈ কৰিছোঁ। অসমবাসীৰ হিয়াৰ আমঠু আমাৰ জুবিন দা আমাৰ মাজৰ পৰা কায়িকভাৱে নাইকিয়া হোৱাৰ পৰাই আমি সকলোৱে মৰ্মাহত হৈছোঁ। জুবিন দা আমাৰ অসমৰ সম্পদ আছিলে। জুবিন দা আমাৰ ঘৰে ঘৰে এতিয়াও জুবিন দা জীয়াই আছে। কাৰণ আমি যিহেতু প্ৰত্যেকটো মুহূৰ্ততে আমি জুবিন দা অবিহনে থাকিব পৰা নাই। প্ৰত্যেকজন অসমীয়া মানুহে জুবিন দা বিহীন এটা শব্দ যদি শুনিছে জুবিন দা নাই বুলি চকুৰ পানী ওলোৱা হৈছে। কাৰণ আমাৰ প্ৰত্যেক ঘৰ অসমীয়াৰ এজন আমাৰ অভিভাৱক আমি হেৰুৱালোঁ। অসমীয়াৰ অভিভাৱক আছিল আমাৰ জুবিন দা। জুবিন দা অকল মানুহেই নাছিলে, তেওঁ ভগৱানৰ মানৱৰূপী ভগৱান হিচাপে আহিছিলে। কাৰণ তেওঁ 52 বছৰ বয়সত যিখিনি কৰি গ'ল, তেওঁ মানৱৰূপী আচলতে ভগৱান আছিলে। অসমৰ কাৰণে যিখিনি কৰি থৈ গ'ল, অসমৰ সম্পদ তেওঁ। আমি তেওঁক আৰু গোটেই জীৱন হয়তো দেখা নাপাম কায়িকভাৱে, তথাপিতো আমাৰ মাজত জুবিন দা প্ৰত্যেকৰ ঘৰে ঘৰে আজিও সজীৱ হৈ আছে। জুবিন দা সদায় এনেকৈ থাকিব। আৰু জুবিন দাৰ যিদিনা এই দুৰ্ঘটনাৰ খবৰটো আমি পাইছিলোঁ তেতিয়া মিছা বুলি ভাবিছিলোঁ। যিদিনা 19 তাৰিখে আমি এই খবৰটো পাইছিলোঁ, তাৰপিছত যেতিয়া জুবিন দাক অসমলৈ অনা হ'ল, অসমলৈ অনাৰ পিছত আমি জুবিন দাক চাবলৈ সৰুসজাই ষ্টেডিয়ামত যেতিয়া আনিছিলে তেতিয়া আমি জুবিন দাক চাবলৈ গৈছিলোঁ। আৰু চাবলৈ যোৱাৰ পিছত আমি জুবিন দাক চাব গৈছোঁ, তেতিয়া অকণমান ৰাস্তাতে পাইছিলোঁ অকণমান বৰষুণ, কিন্তু বাকী ঠাইত গুৱাহাটীত ক'তো বৰষুণ নাছিলে। সেই ষ্টেডিয়ামত এনেকুৱা জোৰত ইমান ডাঙৰ বৰষুণ এজাক আহিছে, প্ৰকৃতিয়েও যেন জুবিন দাক দেখি কান্দিছে। কাৰণ প্ৰকৃতিয়েও জুবিন দাক ইমানেই ভাল পাইছিলে। সৰুসজাই ষ্টেডিয়ামতহে বৰষুণজাক দিছে, বাকী ঠাইত কিন্তু নাই, ওচৰ পাজৰতো বৰষুণজাক নাই। আমি এঘণ্টা ধৰি বৰষুণত তিতি অসমবাসীয়ে জুবিন দাক যেতিয়া চাই আছিলোঁ, জুবিন দা এনেকুৱা হাঁহি থকা দৃশ্যহে আমি দেখিছিলোঁ। কাৰণ জুবিন দা যে শুই আছে, জুবিন দা যে নাইকিয়া হৈছে, কোনেও অনুভৱ কৰা নাছিলে। কোনেও জুবিন দা নাই যে সেই বস্তুটো কোনেও ভাবিব পৰা নাই। কিন্তু প্ৰকৃতিয়ে কান্দা দেখি আমি মানি লৈছোঁ যে জুবিন দা হয়তো নাই, কায়িকভাৱে নাই, কিন্তু এনেই জুবিন দা আমাৰ মাজত সদায় জীয়াই থাকিব। আৰু সকলোৰে মাজত জুবিন দা জীয়াই থাকিব। প্ৰত্যেক ঘৰ অসমীয়া মানুহৰ মাজত জুবিন দা আজিও জীয়াই আছে আৰু আগন্তুক সদায় জীয়াই থাকিব জুবিন দা। কাৰণ জুবিন দা অসমৰ সম্পদ আছিলে। জুবিন দাই কম সময়ৰ ভিতৰত যিমানখিনি অসমবাসীক দিলে, তেওঁ আচলতে অসমীয়াৰ কাৰণে এজন ভগৱান স্বৰূপ আছিলে। নমস্কাৰ, ধন্যবাদ। কেনে পালে আপোনালোকে জনাব।